সকলোকে আকৌ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দুপৰীয়া যে কৈছিলোঁ বিষ্ণু পূজা, আৰু এয়া সন্ধিয়ালৈ আমাৰ খুৰা ঘৰত নাৰায়ণ পূজা। 5-6 বছৰ ধৰি পূজা ভাগৰ অংশীদাৰ হ'ব পাই ভাল লাগে মনটো। আৰু এয়া আমাৰ পুৰোহিতে নাৰায়ণ পাঠ শুনাই আছে আমাক, আৰু আমি শুনি আছোঁ। যিহেতু চাহৰ দায়িত্ব আমাৰ আছিল, সকলো আলহীক পঠাই আৰু আজৰি হৈছোঁ এতিয়া। চালাড ৰেডি হৈ গ'ল, ভাত অলপ আছে আৰু ৰেডি হ'বলৈ, খাবলৈ বাকী। আমি গৈছিলোঁ নাৰায়ণ পূজালৈ, কিন্তু নাৰায়ণ পূজা মানে কামৰ ব্যস্ত। আৰম্ভটো ঠিকেই কৰিলোঁ, কিন্তু এই মাজৰখিনি দেখাবলৈ নহ'ল। এতিয়া বিৰতি ল'বলৈ আহিছোঁ, ইয়াত ভোক লৈ আহিছোঁ বিৰতি। আকৌ যাব লাগিব, ছোৱালী খুলি। আমি এতিয়া ভাত খাবলৈ যাব ওলাইছোঁ, এয়া লাইন বাই লাইন। মই আকৌ এখন লৈও আহিছোঁ লগত, এখন লৈও যাম, মানে মানুহজনলৈ লৈ যাম, ছোৱালী শুই গ'ল যে সেইকাৰণে। আৰু এইফালে আমি এয়া ভাত খাব ল'লোঁ, আৰু অকণমান খুৰাজনে অলপ গান গালে, আৰু শুনিলোঁ অকণমান। বহুত দিনৰ মূৰত আহে যিহেতু অকণ ফূৰ্তি ফাৰ্তা কৰে। আৰু আজিলৈ আহিছোঁ, বাই।